হেল্ল' গাইজ, আপোনালোকৰ ভালেই নহয়? মোৰ নাম সুৰজ চেত্ৰী। চ' আজি ভাল প্ৰেংক এটা কৰিলোঁ। চ' চিনাকি দি দিয়ক। মোৰ নাম সুভাকৰ মৰাণ। সঞ্জীৱ বসুন্তৰী। আৰু ইহঁতলৈ আজি প্ৰেংক কৰি বহুত ভাল লাগিলে। আৰু আজি কেমেৰামেন এই দুজনেই হয়। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগে লাইক কৰিব, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব ভিডিঅ'টো। আৰু যদি আপুনি আমাৰ চেনেলত নতুন, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মন্দিৰলৈ সোমাওঁতে সদায় টিলিঙাটো বজাই সোমাব জানেই নহয়। চ' টিলিঙাটো বজাই সোমাব। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে, তেওঁলোকৰ ভিডিঅ' কৰাটো কেনেকুৱা হৈছে কমেণ্ট কৰি এবাৰ জনাব। চ' ভিডিঅ'টো চাওক, আৰু চাই ভাল পালে জানেই নহয় কি কৰিব লাগে, পূৰা বিয়পাই দিব আৰু। দাদা, মই মানে তেজপুৰৰ পৰা আহিছিলোঁ, মই ষ্টেচন ট্ৰেইনত যাম বুলি আহিলোঁ। ত' মোৰ বেগটো চুৰি হৈ গ'ল। মই 50 টকা এটা শ্বৰ্ট আছে, দিব পাৰিব কিবা এটা 20 টকা 30 টকা কিবা এটা মিলাই দিয়ক। একোৱেই নাই, মই ভাড়াটোহে নহয়, কিবা এটা মিলাই দিয়ক না। মই দিম। মইতো দূৰৰ পৰাহে আহিছোঁ মেডিকেলত দেখিলোঁ। হয় নেকি? চ' এইপিনে শুনকচোন, মোৰ কথাটো শুনক, অ' খুৰা ৰখিবচোন। খুৰা ৰখিব। মই মানে লখিমপুৰৰ পৰা আহিছিলোঁ মানে। লখিমপুৰৰ পৰা আহিছিলোঁ। তাৰপৰা এতিয়া মই মানে লখিমপুৰ যাব এতিয়া পৰা নাই মানে, বাছটো চুৰি হৈ গ'ল। 50 টকা এটা দিব পাৰিব নে? 50 টকা এটা শ্বৰ্ট হৈ আছে। নহয়, আপোনাৰ একাউণ্ট নম্বৰ আছিলে, মই দি দিম আৰু। থেংক ইউ। বেয়া, মই সঁচাই কৈছোঁ, বেয়া নহয়। মই এতিয়া ঘৰ যাব লাগে ন। অঁ, যাম মই। পইচা আছে মোৰ, পইচা আছে মোৰ লগত। 50 টকা এটা শ্বৰ্ট হৈ আছে। পাব দেই। মোৰ ট্ৰেইনত গ'লোঁ, বেগটো মোৰ চুৰি হৈ 50 টকা এটা শ্বৰ্ট হৈ আছে, দিব পাৰিব নেকি? হা? চাহটো নাখাওঁ নেকি খুৰা? মানে আৰ্জেণ্ট যাবই লাগে মানে। মই মানে তেজপুৰৰ পৰা আহিছিলোঁ, মানে মই ট্ৰেইনত যাম বুলি আহিছিলোঁ। বেগটো চুৰি হৈ গ'ল, 50 টকা এটা শ্বৰ্ট হৈ আছে মানে। মই আপোনাৰ একাউণ্ট নম্বৰ এই নাই, চাহ নাখাওঁ হ'ব। মই ঘূৰাই দিম বাৰু, এড্ৰেছটো দিব পাৰে আপুনি, নাম্বাৰটো লৈ লওক। মই ঘূৰাই দিম মানে। পাছটো চুৰি হৈ গ'ল মানে, সেইকাৰণে মোৰ পইচাটো শ্বৰ্ট হৈ গ'ল। পকেটত যিটো পইচা আছিলে তেজপুৰ। অঁ, মই আহিছিলোঁ, মই লগৰ এটা ঘৰলৈ আহিছিলোঁ, লখিমপুৰৰ পৰা ইয়ালৈকে আহিলোঁ। গাড়ীখন ইয়াৰ পৰা নাযাওঁ বুলি ক'লে। চ' ট্ৰেইন আহিব বুলি ক'লে, মই ট্ৰেইনত যাম বুলি গ'লোঁ। ট্ৰেইন ষ্টেচনত বেগটো পানী পাছটো চুৰি কৰিলোঁ। নামটো মোৰ ওচৰত সুৰজ চেত্ৰী। সুৰজ হয়। হয়, নেপালী মানুহ। এই নাই, 50 টকা দিলেও হ'ব, নালাগে 100 টকা। এতিয়া ট্ৰেইন নাহে নহয়, ৰাতি আহিব, এতিয়া গাড়ীতে যাব লাগিব। খুৰা থেংক ইউ দেই, বহুত হেল্প কৰিলে দেই, থেংক ইউ। শুনক, মোৰ কথাটো শুনক। মই এনেই আপোনাৰ ছ'চিয়েল এক্সপেৰিমেণ্ট কৰিছিলোঁ। সেইটো কেমেৰা দেখিছেনে? কেমেৰা ভিডিঅ' এটা বনাই আছে, পইচা অলপমান দিয়া নাই, চেক কৰি আছোঁ। দিয়া আছেনে বাবু দেই? আমি মানে এনেই ছ'চিয়েল এক্সপেৰিমেণ্ট এটা কৰি আছিলোঁ। সেইটো কেমেৰা দেখিছিলোঁ, সেয়া ভিডিঅ' চিডিঅ' এটা হৈ আছে। আপোনালোকে মানে হেল্প কৰে নাই, এইটো চাই আছিলোঁ মানে আপুনি। থেংক ইউ দেই, থেংক ইউ। পইচা লওক, পইচা লওক। ধেমালি কৰি আছিলোঁ, এয়া ৰেকৰ্ড হৈ